আছিল তেতিয়া অশান্তি এটা পৰিৱেশ আছিলে আৰু গণতন্ত্ৰটো ইয়াতে মজবুত নাছিলে আমি পোলিং এজেন্ট দিব পৰা নাছিলোঁ কৰবা পোলিং এজেন্ট হলে ৰাতিতে যাই পেলাই ধমকি দিয়ে মাৰে পিটে গতিকে আমাৰ বিটিসি বাসী ৰাইজে তেতিয়া গণতন্ত্ৰৰ ফলটো পোৱাই নাছিল ইয়াত ভোট দিবলৈ গলেও ভয় আৰু আশংকাত যাবলগীয়া হৈছিল খিৰকি দি চাইছিল কাক ভোট দিছে পিছফালে থিয় হৈ চাইছিল কাক ভোট দিছে গতিকে গণতন্ত্ৰ ইয়াতে সজীৱ নাছিল 2020 চনত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেতিয়া চৰকাৰ ইয়াতে গঠন কৰি তেনেকুৱা ভয় ভাবুকি আশংকা সকলো যে বেয়া বস্তু এইবিলাক আঁতৰাই পেলাই গণতন্ত্ৰ ইয়াতে মজবুত কৰা হ'ল গণতন্ত্ৰৰ ফল এতিয়া ৰাইজে পাই আছে শান্তিৰ ফল পাই আছে আমি কাকো ইয়াতে ভয় ভাবুকি প্ৰদান নকৰোঁ আৰু কাকো আমি নকওঁ আপোনালোকে জবৰদস্তিকে কাকবা ভোট দিব লাগে এইটো বিপিএফ মডেল অফ পলিটিক্স য'ত ভয় ভীতি বা দাবী ধমকি এনেকা কৰি পেলাই জবৰদস্তিকে বিপিএফকে ভোট দিব লাগে বুলি ধমকি দিছিলে আৰু কেতিয়াবা মানে তেনেকুৱা মানুহে বেয়া পৰিস্থিতি মানে সন্মুখীন হ'বলগীয়া হৈছিল যদি বেলেগক ভোট দিছে গতিকে এতিয়া যেহেতু ইয়াতে গণতন্ত্ৰটো এষ্টাব্লিছ হ'ল সকলো ৰাইজ ভাল পাই পেলাই ইপিপিএল দলকে ভোট দিব এইটো আমি বহুত কনফিডেন্ট